নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবে সুখবৰ আইপিএলৰ পিছত বিশ্বকাপ মেচ উপভোগ কৰিব পাৰিব অসমবাসীয়ে ভাৰতত অনুষ্ঠিত হ'বলগীয়া এদিনীয়া বিশ্বকাপৰ সম্ভাৱ্য দিন আৰু স্থান ঘোষণা কৰিছে আইচিচিয়ে 10 দলীয় প্ৰতিযোগিতাখনৰ নকআউট পৰ্বৰ 3খন মেচৰ মুঠ 8খন মেচ অনুষ্ঠিত হ'ব দেশৰ 12খন চহৰত অনুষ্ঠিত হ'ব বিশ্বকাপৰ মেচসমূহ এই 12খন চহৰত অন্তৰ্ভুক্ত হৈছে গুৱাহাটী বৰখাপাৰাত থকা এছিয়া ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এদিনীয়া বিশ্বকাপৰ মেচ সম্ভাৱ্য দিন অনুসৰি অহা 5 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বিশ্বকাপৰ মেচ 19 নৱেম্বৰলৈ চলিবলগীয়া মেগা প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন অনুষ্ঠিত হ'ব আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুৱাহাটীৰ উপৰিও বিশ্বকাপৰ মেচসমূহ অনুষ্ঠিত হ'ব বেংগলুৰু চেন্নাই দিল্লী ধৰমশালা হায়দৰাবাদ কলকাতা লক্ষ্ণৌ ইন্দোৰ ৰাজকোট আৰু মুম্বাইত কোনখন চহৰত কোন দলে খেলিব হেয়া এতিয়াও চূড়ান্ত হোৱা নাই অসমৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে সুখবৰ যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় আইপিএলৰ পাছত পোন প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বৰ সবাতোতকৈ ডাঙৰ টুৰ্ণামেণ্ট বিশ্বকাপ গুৱাহাটীতে উপভোগ কৰিব পাৰিব বন্ধুসকল ভিডিঅ' চাই কেনে পালে যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম তেতিয়ালৈ ধন্যবাদ জয় অসম